নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, হাওঁফাওঁ আৰু হাৰ্ট আমাৰ দেহৰ একেৰাহে কাম কৰি থকা দুটা অংগ। আমি যদি ডেইলি ধূম্ৰপান কৰোঁ তেন্তে আমাৰ হাওঁফাওঁ আৰু হাৰ্টৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে। লগতে ধূম্ৰপান আমাৰ ছাল, চুলি আৰু মগজুৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। এটা ৰিচাৰ্জত প্ৰকাশ পাইছে যে আমাৰ দেশত ধূম্ৰপান কৰা মানুহতকৈ ধূম্ৰপান কৰি একেবাৰে এৰি দিয়া মানুহৰ সংখ্যা বেছি আছে। গতিকে ধূম্ৰপান কৰা যিমান পুৰণা বা ইয়াৰ এডিকশ্যন যিমানে বেছি নহওক কিয়, ইয়াক একেবাৰে এৰিব পৰাটো সম্ভৱ হয়। চিগাৰেট বা বিড়ি আদিত নিকটিন থাকে। যেতিয়াই আমি চিগাৰেট খাবলৈ আৰম্ভ কৰোঁ তেতিয়াৰ পৰা আমাৰ দেহত নিকটিনৰ মাত্ৰা সহ্য কৰিব পৰা গুণ বাঢ়ি গৈ থাকে। এনেকৈ যদি প্ৰথমতে আমাৰ এটা চিগাৰেট খালে দিনটো চলি গৈছিল, কিন্তু পাছলৈ এটাৰ পৰা বৃদ্ধি পাই 2টা, 3টা বা 5টা হৈ যায়গৈ। আমি যেতিয়া চিগাৰেট সেৱন কৰোঁ তেতিয়া তাৰ পৰা 4000 কেমিকেল উৎপন্ন হয়। তাৰ ভিতৰত 400টা কেমিকেল আটাইতকৈ বিষাক্ত হয় আৰু 43টা কেমিকেলে কেঞ্চাৰ উৎপন্ন কৰে। এই কেমিকেলে আমাৰ দেহত তেজ দূষিত কৰিবলৈও আৰম্ভ কৰে আৰু লগতে আমাৰ শৰীৰৰ বেলেগ অংগবোৰো প্ৰভাৱিত কৰিবলৈ ধৰে। নৰ্মেল মানুহৰ হাওঁফাওঁ পিংক কালাৰ হয়, কিন্তু চিগাৰেট খোৱা মানুহৰ হাওঁফাওঁটো ক'লা হৈ যায়। গতিকে আমাৰ হাওঁফাওঁটো পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজন। ইয়াৰ কাৰণে ঘৰুৱা কিছুমান উপায় আছে, আজি আমি তাকে আলোচনা কৰিম। প্ৰথম ঘৰুৱা উপায়টোৰ কাৰণে আমাক লাগিব আদাৰ ৰস, ডালচেনি, নেমুৰ ৰস, মৌজোল আৰু কাইন মিৰ্চ পাউডাৰ। কাইন মিৰ্চ পাউডাৰ যদি দোকানত নাপায় তেন্তে আপুনি অনলাইন কিনিব পাৰে। তাৰ কাৰণে ডেছক্ৰিপশ্যনত মই লিংক দি দিম। এই গোটেইকেইটা বস্তু মিলাই আমি এটা ড্ৰিংক বনাব লাগিব। তাৰ কাৰণে এগিলাচ গৰম পানী ল'ব, তাত আধা চামুচ কাইন মিৰ্চ পাউডাৰ, আধা চামুচ ডালচেনি পাউডাৰ, 1 চামুচ আদাৰ ৰস, 1 চামুচ নেমুৰ ৰস আৰু 2 চামুচ মৌ ভালদৰে মিহলাই ল'ব। এই মিশ্ৰণটো আমি ৰাতি শুবলৈ যোৱাৰ আগত চাহৰ নিচিনাকৈ খাব লাগে। এই মিশ্ৰণটো খোৱাৰ কিছুদিন পাছতে হাওঁফাওঁ ক'লা হৈ যোৱা ভাল হৈ যায়। হাওঁফাওঁ পৰিষ্কাৰো হয়। লগতে আপুনি আপোনাৰ শৰীৰত নতুন এনাৰ্জি অহা যেন অনুভৱ কৰিব। যিসকলে বহুত দিন ধৰি চিগাৰেট সেৱন কৰি আহিছে তেওঁলোকে শাক-পাচলি বেছিকৈ খাব লাগে। লগতে দিনত চ্যৱনপ্ৰাচ সেৱন কৰিব লাগে। চ্যৱনপ্ৰাচ দিন বা ৰাতি 2 সময়তে সেৱন কৰিব পাৰে আৰু ইয়াত বহুতো আয়ুৰ্বেদিক ঔষধৰ মিশ্ৰণ থাকে, যিয়ে আমাৰ সকলো অংগ পৰিষ্কাৰ কৰি দেহৰ এনাৰ্জি প্ৰদান কৰে। আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল আপুনি ধূম্ৰপান সেৱন কৰা একেবাৰে কমাই দিয়ক আৰু শেষত গৈ একেবাৰে এৰি পেলাওক। কাৰণ যদিহে আপুনি ধূম্ৰপান এৰি নিদিয়ে তেন্তে এফালে হাওঁফাওঁ পৰিষ্কাৰ কৰি যাব, আকৌ আনফালে বেয়া কৰি যাব। গতিকে ইমানখিনি কষ্ট আপোনাৰ এনেই যাব। গতিকে চিগাৰেট সেৱন বন্ধ কৰাটো অতি জৰুৰী। যদিহে আমাৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।